বাপৰে বাপ অসুৰৰ সৈতে যুদ্ধ কৃষ্ণৰ যুদ্ধ দেখুৱাইছোঁ মই অসুৰৰ সৈতে যুদ্ধ লাগিছে এয়া চাওক আপোনালোকে নমস্কাৰ বন্ধুসকল বৰ্তমান শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ বাবে সমগ্ৰ ৰাজ্য এতিয়া উখল মাখল পৰিৱেশ বৰ্তমান বিৰাজমান হৈ আছে মই আজি দেখুৱাইছোঁ ঢেকীয়াজুলিৰ ভূতপাৰাৰ ইয়াতে যি ভূতপাৰা যুৱক সংঘই আয়োজন কৰা উদযাপন কৰা যি শ্ৰী কৃষ্ণৰ ৰাসলীলাত মই বৰ্তমান উপস্থিত আছোঁ ইয়াতে যি ৰাস পূৰ্ণিমাত ইয়াতে ৰাস উদযাপন নকৰি উদ্যোক্তাসকলে যি ক'ভিড পৰিস্থিতিৰ বাবে কিছুদিন পিছুৱাই ২৬ আৰু ২৭ নৱেম্বৰত ইয়াতে উদযাপন কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ ইয়াতে বৰ্তমান আখৰাত ব্যস্ত হৈ আছে গোপিনীসকল ইয়াতে স্থানীয় যি যুৱক যুৱতীসকল বৰ্তমান ব্যস্ত হৈ আছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ইয়াতে আখৰাত ব্যস্ত হৈ আছে বৰ্তমান মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ ইয়াতে এয়া মই দেখুৱাইছোঁ উদ্যোক্তাসকল আছে মোৰ কাষতে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কি ক'ব দাদা যি ৰাস আপোনালোকে ৰাসৰ উদযাপন কৰিছে ৰাস পূৰ্ণিমাৰ দিনা উদযাপন নকৰি ৰাস উদযাপন নকৰি কিছুদিন পিছুৱাই ইয়াতে ৰাস উদযাপন কৰিছে বৰ্তমান আখৰা চলি আছে কি ক'ব আচলতে কিহৰ কাৰণে পিছুৱাবলগীয়া হ'ল আজি আমি কোভিড পৰিস্থিতিৰ কাৰণেই আমি পিছুৱালোঁ আৰু সেই সময়ত বিভিন্ন জেগাত চলিও থাকে কিছুমান আমাৰ প্ৰশিক্ষকসকলক পোৱাটো আমাৰ অসুবিধা হৈ যায় গতিকে বিভিন্ন দিশলৈ লক্ষ্য ৰাখি আমি ২৬ আৰু ২৭ নৱেম্বৰ তাৰিখে আমি উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই যিটো ৰাস সংস্কৃতি আমাৰ যিটো সংস্কৃতি আমি উঠি অহা প্ৰজন্মই যাতে এই বস্তুবিলাক বুজি পায় আৰু তেওঁলোকে যাতে এই বস্তুবিলাক ধৰি ৰাখিব পাৰে আমাৰ জাতি গঠনত সুবিধা হয় আৰু সেইকাৰণেই তাৰমানে এই বস্তুবিলাক আমি আচলতে ৰক্ষা কৰি আহিছোঁ আৰু প্ৰতি বছৰে পালন কৰিও আহিছোঁ আমি হয় আচলতে যি ক'ভিড পৰিস্থিতিৰ বাবে উদ্যোক্তাসকল আচলতে দুধুৰ মুধুৰত পৰি তেখেতসকলে বহুতো আলোচনা বিলোচনাৰ পাছত কেইদিনমান পিছুৱাই হ'লেও ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছে মই দেখুৱাইছোঁ পুনৰবাৰ দৃশ্য দেখুৱাইছোঁ ইয়াতে যি আখৰা চলি আছে উদ্যোক্তাসকল আছে আৰু আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কি ক'ব ধন্যবাদ জনাইছোঁ আপোনালোকক আজি এই মুহূৰ্তত আমি আমাৰ মাজত আহি পেলাই আপোনালোকে আমাক সহায় কৰাৰ বাবে আৰু লগতে ধন্যবাদ জনাইছোঁ ভূতপাৰা ৰাজীৱ গাঁও সূৰ্যপুৰ পলাশ পথাৰ অঞ্চলবাসী ৰাইজক লগতে ধন্যবাদ জনাইছোঁ আমি আমন্ত্ৰণ কৰি অনা এয়া আমাৰ প্ৰশিক্ষকসকল আমি কাৱৈমাৰীৰ পৰা প্ৰশিক্ষকসকলক আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ আজি ১৫ দিনীয়া জোৰা যি প্ৰস্তুতি তেওঁলোকে আজি সম্পূৰ্ণ কৰি তুলিছে হাতত মাত্ৰ আৰু এটা দিন আৰু এটা দিনৰ পিছতে আমাৰ ২৬ আৰু ২৭ নৱেম্বৰত ৰাস মহোৎসৱৰ প্ৰথম আৰু দ্বিতীয় ৰাতি অনুষ্ঠিত কৰিম মাজত মাত্ৰ আৰু এটা দিনৰ পাছতে ইয়াতে উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা মাজত মাত্ৰ এটা দিন ৰাস পূৰ্ণিমাৰ দিনা যি ৰাস উদযাপন কৰা হয় প্ৰত্যেক বছৰে এই স্থানতে কিন্তু এইবাৰ কোভিড পৰিস্থিতিৰ বাবে দুধুৰ মুধুৰৰ পৰা উদ্যোক্তাসকলে কেইদিনমান পিছুৱাই ২৬ আৰু ২৭ নৱেম্বৰত ইয়াতে উদযাপন কৰিবলৈ ওলাইছে শ্ৰীকৃষ্ণৰ মহাৰাস ভাগ
বৃন্দাবনে যাও বজাইছে মোহন বেণু নয়ন ভৰি চাও আহা সখী হবে আমি বৃন্দাবনে যাও বজাইছে মোহন বেণু নয়ন ভৰি চাও আচলতে যি শ্ৰীকৃষ্ণই গোপিনীসকলৰ সৈতে গোপীসৱৰ সৈতে বৃন্দাবনত যি কেলি কৰে যি নৃত্য কৰে ইয়াতে বৃন্দাবনত নৃত্য কৰে দৃশ্য ইয়াতে বৰ্তমান সেই দৃশ্যৰ আখৰা চলি আছে বৰ্তমান